মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। উজনি-নামনি চিষ্টাৰ্ছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাম বন কৰি হৈ গ'ল, এতিয়া এয়া ঘৰটো সাৰিবলৈ লৈছোঁ। ল'ৰাটোকো সেই কাম এটা কৰিবলৈ দিছিলোঁ। আজি সেই তাৰ যিবিলাক গাড়ী উলিয়াই খেলিবৰ কাৰণে সেইবিলাক আকৌ ধুনীয়াকৈ চব পাই কৰিবলৈ ক'লোঁ, সেইবিলাকো কৰি লৈ বোলো নাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া এয়া ঘৰ সাৰিবলৈ লৈছোঁ, ঝাৰু এয়া হাতত আছেই। ঘৰটো সাৰি লওঁ ধুনীয়াকৈ। আজি এইফালে বতৰটো ভাল, এইকেইদিন বৰষুণে দি আছিলে, আজি অকণমান ৰ'দ ওলাইছে। আজি যেনিবা বতৰটো ভালেই কৰিছে। এতিয়া মই এয়া ঘৰটো সাৰোঁ, ৰাতিপুৱা যিকেইটা কাম আৰু। ঘৰটো সাৰিয়ে আছিলোঁ, মই পটককৈ মনত পৰিলে বোলো ভিডিঅ' এটাকে বনাওঁচোন বোলো। ৰাতিপুৱা এবাৰ সৰা হয়েই, আকৌ কাম বন কৰি মেলি হৈ যোৱাৰ পিছত আকৌ এবাৰ সাৰোঁ। ল'ৰাটো হাই কৈ দিয়া, তুমি কি কাম কৰিলা কৈ দিয়াচোন, আজি দেখুৱাই দিয়াগৈ তুমি কি কাম কৰিলা। গাইছ এয়া সাৰি মেলি হৈ গ'ল, সাৰি মেলি হৈ যোৱাৰ পিছত এতিয়া অকণমান ফেনৰ তলত বহিছোঁ। গৰমো উঠিছে, গুপগুপীয়া গৰম এটাও আছে। ৰ'দটো ওলাইছে যদিনো মানে ইমান ঠিক নহয় ৰ'দটো, আকৌ বতৰটো ডাৱৰীয়া নিচিনাই কৰি আহিছে। বৰষুণ ঢালে যদিনো নাজানো। এতিয়া তাকে অকণমান বহিছোঁ কাম বন কৰি। কালি আমাৰ ইয়াত যোৱাকালি ভোট আছিলে, মই ভোট দিলোঁগৈ কালি ভিডিঅ' কৰিবলৈ নহ'ল আৰু, কাৰণ জল্দা-জল্দি হৈ যায় এইবিলাক ক্ষেত্ৰত, সেইকাৰণে ইমান ভিডিঅ' কৰিবলৈ নহ'ল। গ'লোঁ আৰু দিলোঁ আহিলোঁ, ইমান মানুহ নাছিলে। পিছবেলা গ'লোঁ, পিছবেলা 2টামান বজাত। আৰু ল'ৰাটোৱে কিবা এটা কয় বোলে। মই ৰাতিও আছিলোঁ, তাৰপিছত মই উল্টা হৈ গ'লোঁ, ভূতে টানি দিলেও। ৰাতি হ'লে গাত কম্বল চম্বল নাথাকে হা, সি আহি পিনে মানুহটো উল্টাকৈ শুই থাকেহি, উল্টাকৈ মানে সেই ভৰি পথানত শুই থাকেহি। সেইটোকে মানে এতিয়া তুমি ক'লে ৰাতি শুওঁতে, কালি নহয় তাৰ আগদিনাখন যে এই ভৰি পথানৰ ফালে শুই আছিলে, ইমান বতৰ বেয়া, ঠাণ্ডা পৰিছিলে, সি লেপ চেপ নলয় ভৰি পথানত আহি শুই থাকেহি ঠাণ্ডাত, বন নলয় আৰু ওলাই ফুৰিবা বোলো আৰু টানি নিব বোলো তোমাক, তেনেকৈ বুলি কৈছোঁ। যোৱাকালি দিলোঁগৈ ভোট, আমাৰ ইয়াত হৈ গ'ল। তুমি কি কৰিবা এতিয়া? টিভি চাবা? ষ্টাৰ্ট হৈ গ'ল আৰু হয় নাই? আমাৰ মোবাইল চোবাইল তেনেকৈ চাবলৈ নিদিওঁ, টিভিটোকে দিওঁ অকণমান সময় চাবলৈ। মোবাইলত ইমান হেৰি নাই, ৰাপ নাই। কেতিয়াবা যদি মই ক'ৰবালৈ অকণমান সময়ৰ কাৰণে ওলাই যাওঁ, তেতিয়া এই আইতাকৰ ভাগৰ মোবাইলটো অকণমান চাই আৰু, কাৰণ টিভিটো মই থাকিলে মানে ইমান হেৰি নকৰে, মই নাথাকিলে মানে অকণমান টিভিটো আমুৱাই নে কিয়ে নাজানো আৰু, অকণমান মোবাইলটো চাবলৈ লাগে। মোবাইলটো তেতিয়াহে অকণমান চোৱা হয়, এনেইতো পৰাপক্ষত নাচায়েহি মোবাইল, হয় নাই? কোৱাচোন তুমি মোবাইল চোৱা নে নোচোৱা? অলপ দেৰি পিছত চাওঁ, তাৰপিছত মই নাচাওঁ। কেলৈ নোচোৱা কোৱাচোন? চকু বেয়া হৈ গ'লে। চকুকেইটা কেনেকুৱা হৈ যাব কৈ দিয়াচোন? মোবাইল বেছিকৈ চালে চকু একদম ফুলি যাব, হয় নাই? চবকে কৈ দিয়াচোন মোবাইল নাচাবা দেই ফ্ৰেণ্ড বুলি কৈ দিয়া। মোবাইল নাচাবা দেই ফ্ৰেণ্ড, নহ'লে কি হ'ব? নহ'লে এনেকৈ হৈ যাব। এনেকৈ সেইটো কি? ভালকৈ কোৱা। বেলুন হৈ যাব চকু। নাচাবা কৈ দিয়া। নাচাবা। মোবাইল বেয়া বস্তু কৈ দিয়া। মোবাইল বেয়া বস্তু হয়, অকল ডাঙৰ মানুহৰ কাৰণে হয়, সৰু মানুহৰ কাৰণে নহয়। সৰু মানুহ সদায় ওচৰৰ পৰা চায়। সৰু মানুহ সদায় ওচৰৰ পৰা চায়? সৰু মানুহে ওচৰৰ পৰা নাচায় মোবাইল, চকু বেয়া হৈ যাব সৰু ল'ৰা ছোৱালী। এতিয়া চাবলৈ দিয়া। এতিয়া তুমি কি চাইছা সেইটো কোৱা? কাৰ্টুন চাইছোঁ। তোমালোকেও কাৰ্টুন চাবা, তেনেকৈ কৈ দিয়া। তোমালোকো কাৰ্টুন চাবা? কি তোমাৰ কাৰ্টুন ভাল লাগে? যিটো কাৰ্টুন ভাল লাগে? কৈছে যে জনিক ভাল লাগে। তো কথা সেইটোৱে। এতিয়া অকণমান দেৰি বহি লৈ লাহেকৈ কামত ধৰিম। কাম মানে কি আৰু ভাত বনামগৈ আৰু, সেইবিলাকেই কাম, বেলেগ কাম নাথাকে ঘৰত। তুমি নালাগে আৰু, তোমাক বনাবলৈ দিব নহয়। তো গাইছ মই ভাতত লাগি আছোঁ, ভাত বনাই আছোঁ, হোৱা নাই। আজি নিৰামিষ।
দুখন ভাজি বহাই থৈছোঁ। এইফালে আকৌ মায়ে এইবিলাক পিঠা অৰ্ডাৰ আছিলে, পিঠা বনায়ে আছে। ৰেষ্ট নাই এইকেইদিন মাৰ, পিঠা অৰ্ডাৰ আহিয়ে আছে। ৰাতিপুৱা এইখিনি দিয়া হ'ল, এতিয়া আকৌ ভাজি আছে, দিব আৰু নিবলৈ আহিব পিঠা। কালি তাৰ আগদিনাখন দিলে 400, তাৰ আগদিনাখন দিলে, তাৰ পিছদিনাখন মানে কালি দিলে 300, তেনেকৈ দি আছে এইকেইদিন, কণ্টিনিউ গৈয়ে আছে পিঠা। এফালে ল'ৰাটোলৈ আলু ভাজি বনাইছোঁ, এফালে আলু ভাজি, এফালে ভেন্দি ভাজি। আজি আকৌ আমাৰ পিঁয়াজ, নহৰু, তাৰপিছতে আৰু ঢেৰ কিবাকিবি বস্তু খোৱা নহয়, সেইকাৰণে চবতে আজি পাঁচফোৰণ দিয়ে বনাইছোঁ চব্জি। আনকালেও দিওঁ পাঁচফোৰণ। এনেই আলু ভাজি বনালে মই এনেই পিঁয়াজ দিওঁ, আজি পিঁয়াজ দিয়া নাই। দাইলো বনাম, দাইল এখন বনাম। দাইলকণ বনালে হৈ যাব আৰু বাকী ভাত চাত উঠালোঁ, ভাত হৈও গ'ল। বাকী ভাজি দুটা বহাই থৈছোঁ, এইকেইটা হৈ যোৱাৰ পিছত দাইলকণ উঠাই দিম আৰু তাৰপিছতে হৈ যাব। তাৰপিছত লাহেকৈ আমি খাম আৰু 1 বজাত। আজি দেউতা নাই, সেইকাৰণে দেউতা নাথাকিলে অকণমান খোৱা দেৰি হয় আমাৰ। দেউতা থাকিলেহে মানে 12:30 মানত খাওঁ আৰু গোটেইখিনি। দেউতা নাথাকিলে, দেউতা নামলৈ গ'ল মানে, বছৰিকা নাম হৈ আছে যে এতিয়া বহাগৰ। বহাগ আমাৰো এতিয়া ঘৰত হ'ব আৰু ঘৰত আমাৰ কেতিয়াকৈ আছে, 23 তাৰিখলৈ আছে নাম চাউলেই হ'বনে জলপানেই হ'ব নাজানো, নাম পাতিব। তাৰপিছতে আমাৰ ঘৰত আছে 28 তাৰিখে ইয়াত। তাৰপিছতে বৰ্তাহঁতৰ, আমি কাৰণ একেলগে থাকোঁতো, বৰ্তাহঁত খুৰাহঁত চব একেলগতে থাকোঁ, মানে ঘৰ বেলেগ বেলেগ কিন্তু একেটা বাউণ্ডেৰীৰ ভিতৰতে থাকোঁ আমি। বৰ্তাহঁতৰ ঘৰত আছে 23 তাৰিখলৈ, তাৰপিছতে আমাৰ ঘৰত আছে 28 তাৰিখ নে 29 তাৰিখলৈ আছে আমাৰ ঘৰত বছৰিকা নাম। এইকেইদিন পূৰা নামত বিজি হৈ থাকিব আৰু গোটেই মানে মাহটো নামতে যাব। যোৱাকালি হৈ গ'ল, আজি এখন নাম আছে, আজি এখন ওলাই গ'ল, আকৌ দুদিনৰ পিছত এখন আছে, সেই তেনেকৈ আৰু। তাৰপিছতে আকৌ ঘৰত আছে, ঘৰত 2খনকৈ হ'ব। বৰ্তাহঁতৰ ঘৰত এখন নাম হ'ব, আমাৰ ঘৰত এখন হ'ব নাম। বহাগ মাহটোৰ মুঠতে ইয়াত যিমান কেইঘৰ আছে গোটেই ঘৰতে নাম পাতে। প্ৰত্যেক ঘৰত মানে যিখিনি আমাৰ একেটা নামঘৰৰ হয় মানুহ, তেওঁলোকৰ ঘৰত পাতে, প্ৰত্যেক ঘৰে ঘৰে পাতে। মুঠতে এই মাহটো আৰু নামতে বিজি হৈ থাকিব, প্ৰসাদ পূৰা গোট খাব এইকেইদিন। সেয়া ল'ৰাই ভাত খালেই, তাই ইমানেই ভোক লাগিলে আজি 12টা নাবাজোতে ভাত খালে, আলু ভাজি খুন্দি লৈ। এইফালে মই আগতে খাইছিলোঁ যে লাডু বনাই তেনেকৈ দি থৈছোঁ, সি খাই আছে এটা। খাই থাকা। তো চোৱা মই কি কাম কৰিলোঁ চোৱা, তুমি বহুত হেপী হৈ আছা। এয়া তাৰপিছত এয়া হয়, কাম কৰিলোঁ সেইটো মই। তাৰপিছত এয়া দেখিছা অল ৱে দেয়াৰ। আৰু খুলি চাবা এতিয়া তুমি সেইকেইটা দেখিছা, মই দেখা। সেয়া দেখিছা, দেখিছা ইমান ধুনীয়াকৈ ভৰাই থৈছোঁ। অ'কে, এতিয়া গম পালা? অ'কে, তো এতিয়া মই বন্ধ কৰি দিওঁ। এতিয়া আইতা আহিলে তাৰপিছত এয়া আমাৰ বাৰান্দা হয়, এয়া কালু বহি আছে। হেল্ল', so cute হয়। তাৰপিছত এতিয়া গৈছোঁ আৰু মোৰ ৰুমটো চাবা। অ'কে, এইটো মোৰ ৰুম। এয়া তাৰপিছত এই বনটো দেখিছা, এই বনটো বহুত ডেঞ্জাৰ হয় চোৱা। তো গাইজ এতিয়াতো ভিডিঅ'টো ইমানটোৱে। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব টু চেনেল। বাই।